বাবে এটা অনুষ্ঠান কৰিব বিচাৰিছোঁ। তোমালোকক যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে ছবি তাৰপিছত সংগীত আৰু নৃত্যৰ আমাৰ বিদ্যালয়ত 10 দিনীয়া গ্ৰীষ্মকালীন শিবিৰ আৰম্ভ কৰা হৈছিলে। তাত সন্নিৱিষ্ট কৰা হৈছিলে সংগীত, কলা আৰু নৃত্য। আৰু 10 দিনীয়া সফল পৰিসমাপ্তিৰ দিনাখন আমি ল'ৰা-ছোৱালীখিনিক কিবা অকণমান খুৱাই দিওঁ বুলি ভাবিলোঁ আৰু সেয়ে ওচৰতে থকা দোকানখনৰ পৰা অকণমান কিবা এটা লৈ আনিলোঁ। এয়া দেউতাই সংগীতৰ প্ৰশিক্ষণ দি থকাৰ মুহূৰ্তত কিছু ভিডিঅ'। তাৰ পাছত তেওঁলোকক এই 10 দিনত শিকা যিকোনো 3টা ছবি আঁকি আনিব দিয়া হৈছিল আৰু সকলোকে দেখুৱাবলৈ কোৱা হৈছিল। এইজনী দেখিছেনে ওলোটাকৈ লৈ আছে, তাকে দেখি এইজনীৰ হাঁহি। আৰু লাহেকৈ ময়ো অকণমান ডেন্স কেইটামান শিকাই দিছিলোঁ আৰু। কিন্তু এটা কথা, মই কোনো প্ৰফেচনেল ডান্সাৰ নহয়, নিজে নাচি ভাল পাওঁ বাবে সিহঁতকো অকণমান শিকাই দিছোঁ। কৰ্মশালাৰ শেষৰ দিনাখন প্ৰশিক্ষণ দি থকা প্ৰশিক্ষকসকলক একোখনকৈ গামোচাৰে সম্বৰ্ধনাও জনোৱা হৈছিল। লগতে আমাৰ প্ৰধান আচাৰ্যই ল'ৰা-ছোৱালীসকলে কিদৰে বক্তৃতা প্ৰদান কৰিব লাগে তাকো অকণমান শিকাই দিছিলে। এইদৰে আমাৰ 10 দিনীয়া কৰ্মশালাৰ অন্ত পৰিল।